এটা কথা মনত ৰাখক গোবিন্দ বসুমতাৰী ডাঙৰীয়া, আপুনি মোৰ বিৰুদ্ধে কি কয় কওক, তাতে মোৰ ক'ব লগা নাই, কিন্তু আপোনাৰ চৰিত্ৰ মই আজি ফাদিল কৰিছোঁ। ক'ব গ'লে বড়ো জাতিৰ জেলেৰী আংগাৰ, বড়ো জনগোষ্ঠীৰ যিমানখিনি প্ৰাক্তন NDFB আছে তেওঁলোককতো ঠগিলে। গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ মুখা খুলিব বিচাৰিছোঁ। মই আজি গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ মুখা খুলিব বিচাৰিছোঁ। ডাঙৰীয়াই 1% নহয়, 2% নহয়, সমূহ জনজাতীয় লোকৰ যিমান নন ট্ৰাইবেল জনগোষ্ঠী আছে তাৰ পৰা 60% লোকেই অবৈধ বেদখলকাৰী বুলি প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈকে অভিযোগ পত্ৰ প্ৰেৰণ কৰিছিলে। ক্লিয়াৰিফিকেশ্যন দিয়াৰ পিছতো গোবিন্দ বসুমতাৰী ডাঙৰীয়াই কালি মাজত টপককৈ আকাশৰ পৰা টপকি আহি সংবাদমেল দিয়াৰ উদ্দেশ্যটো কি? বিভিন্ন চিণ্ডিকেট ৰাজ, বিভিন্ন ক'ব গ'লে দালাল ৰাজ BTADত পুনৰাই আৰম্ভ হৈছে। আৰু দ্বিতীয় কথা, অসমীয়াত এটা কথা কয় যে বুঢ়া গৰুৰে হাল বোৱাব নোৱাৰি, আৰু বড়ো ভাষাত এটা কথা কয় যে মুচৌ বুঢ়াই যেং হাল খামানি বা হাল খেতিনি খামানি খৌ মাও যায়া। চাওক, যোৱাকালি গোবিন্দ বসুমতাৰী ডাঙৰীয়া, যি এগৰাকী নিজে NDFBৰ প্ৰাক্তন সভাপতি আছিলে, তেওঁ যোৱাকালি ওদালগুৰিত এক সংবাদ মাধ্যমৰ জৰিয়তে সংবাদমেল আয়োজন কৰি তেওঁ কৈছে যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ হেনো BTRত জুই জ্বলাব বিচাৰিছে বা পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ কাৰোবাৰ এজেণ্ট হিচাপে কাম কৰিব বিচাৰিছে। কিন্তু আজি মই তথ্য সহকাৰে গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ মুখা খুলিব বিচাৰিছোঁ। জনজাতীয় লোকসকলৰ আগত মই আজি গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ মুখা খুলিব বিচাৰিছোঁ। এক সময়ৰ NDFBৰ প্ৰাক্তন সভাপতি, আজিৰ দিনৰ BTRৰ ডেপুটি চিফ গোবিন্দ বসুমতাৰী ডাঙৰীয়াই জনজাতীয় লোকসকলৰ বিষয়ে গোপনীয়তাৰে বা ছিক্ৰেটলি কি কাম কৰিছিলে জনজাতীয় লোকসকলৰ বিৰুদ্ধে, সেয়া মই আজি তথ্য সহকাৰে ফাদিল কৰিব বিচাৰিছোঁ। এই চাওক, এইখন লেটাৰ 2014 চনৰ 6 নৱেম্বৰ 2014 চন। আপোনালোকে চাব পাৰে, 6 নৱেম্বৰ 2014 চনত গোবিন্দ বসুমতাৰী ডাঙৰীয়াই তদানীন্তন NDFB প্ৰগ্ৰেছিভৰ সভাপতি হৈ থকা সময়ত ভাৰতবৰ্ষৰ মাননীয় যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ দামোদৰ দাস মোদী ডাঙৰীয়ালৈকে পত্ৰ প্ৰেৰণ কৰি স্পষ্টভাৱে কৈছিলে যে 60% অফ লেণ্ড অফ দ্য বেল্টছ এণ্ড ব্লকছ আৰ অলৰেডি আণ্ডাৰ দ্য অকুপেশ্যন অফ নন ট্ৰাইবেল হুইচ কম্প্ৰাইজেছ ইলিগেল ইমিগ্ৰেণ্টছ এণ্ড ইণ্ডিয়ান চিটিজেনছ অফ ডিফাৰেণ্ট কমিউনিটিজ। আৰু তেওঁৰ স্বাক্ষৰ মই দেখুৱাই দিব বিচাৰিছোঁ, এই যে গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ এই স্বাক্ষৰ। জনজাতীয় লোকসকলৰ জনজাতীয় লোকসকলৰ সন্মুখত বা জনজাতীয় সংগঠনৰ সন্মুখত মই আজি এই তথ্য সহকাৰে ফাদিল কৰিব বিচাৰিছোঁ যে যিগৰাকী গোবিন্দ বসুমতাৰী ডাঙৰীয়াই আজি বাল্মীকি হৈ ৰত্নাকৰৰ পৰা বাল্মীকি সাজিব বিচাৰিছে, কিন্তু সেইগৰাকী গোবিন্দ বসুমতাৰী ডাঙৰীয়াই 1% নহয়, 2% নহয়, সমূহ জনজাতীয় লোকৰ যিমান নন ট্ৰাইবেল জনগোষ্ঠী আছে তাৰ পৰা 60% লোকেই অবৈধ বেদখলকাৰী বুলি প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈকে অভিযোগ পত্ৰ প্ৰেৰণ কৰিছিলে। আজি মই তথ্য সহকাৰে দেখুৱাইছোঁ। আৰু দ্বিতীয় কথাটো মই ক'ব বিচাৰিছোঁ, তেওঁ কৈছে যে পৃথ্বীৰাজ নাৰায়ণ দেৱে কিবা কাৰোবাৰ এজেণ্ট হৈ কাম কৰিছে। চাওক, মই ট্ৰাইবেল বেল ব্লকক লৈ যি মন্তব্য প্ৰকাশ কৰিছিলোঁ তাক লৈ মই অলৰেডি স্পষ্টীকৰণ এবাৰ নহয় 2বাৰ 3বাৰ বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে আৰু আনকি মোৰ ফেচবুক প্ৰফাইলৰ জৰিয়তেও মই মোৰ দুখ প্ৰকাশ কৰিছোঁ যে মোৰ ভাষ্যৰ একাংশ কাট কৰি বজোৱাৰ কাৰণে কিছু সংগঠনসমূহে বা জনজাতীয় লোকসকলে দুখিত হৈছে। তাক লৈ মই দুখ প্ৰকাশ কৰিছিলোঁ আৰু তাক লৈ মই মৰ্মাহত। কিন্তু তাৰ পিছতো মোৰ ক্লিয়াৰিফিকেশ্যন দিয়াৰ পিছতো গোবিন্দ বসুমতাৰী ডাঙৰীয়াই কালি মাজত টপককৈ আকাশৰ পৰা টপকি আহি সংবাদমেল দিয়াৰ উদ্দেশ্যটো কি? আজি তেওঁ নিজৰ চৰিত্ৰটো জনজাতীয় লোকৰ আগত বিৰাট ভাল দেখুৱাব বিচাৰিছে নেকি? তেওঁতো আজি ক'ব গ'লে বড়ো জাতিৰ জেলেৰী আংগাৰ, বড়ো জনগোষ্ঠীৰ যিমানখিনি প্ৰাক্তন NDFB আছে তেওঁলোককতো ঠগিলে, আৰু আনকি এতিয়া জনজাতীয় লোকসকলৰ লগতো ভেকো ভাওনা কৰি জনজাতীয় লোকসকলক বলিৰ পঠা বনাই ৰাজনৈতিক বৈতৰণি পাৰ হ'ব বিচাৰিছে। আজি এইবিলাক মানুহৰ কাৰণেই বিভিন্ন চিণ্ডিকেট ৰাজ, বিভিন্ন ক'ব গ'লে দালাল ৰাজ BTADত পুনৰাই আৰম্ভ হৈছে। এইবিলাক মানুহৰ কাৰণেই হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বত থকা অসম চৰকাৰৰ গৃহ বিভাগ এই শ্ৰীৰামপুৰ চিণ্ডিকেটৰ কাৰণে বদনাম হ'বলগীয়া হৈছিলে। এইবিলাক মানুহে মেইন কনস্পিৰেটৰ্ছ, যিবিলাকে অসম চৰকাৰক কেতিয়াও শান্তিত থাকিব দিব নিবিচাৰে, আৰু আজি তেওঁলোকে ডাঙৰ ভাঙন দিছে। এটা কথা মনত ৰাখক গোবিন্দ বসুমতাৰী ডাঙৰীয়া, আপুনি মোৰ বিৰুদ্ধে কি কয় কওক, তাতে মোৰ ক'ব লগা নাই, কিন্তু আপোনাৰ চৰিত্ৰ মই আজি ফাদিল কৰিছোঁ। আপুনি যে নিজেই প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈকে পত্ৰ প্ৰেৰণ কৰি কৈছিলে যে 60% অফ দ্য নন ট্ৰাইবেল অকুপাইং দ্য ট্ৰাইবেল বেল্টছ এণ্ড ব্লকছ আৰ ইলিগেল ইমিগ্ৰেণ্টছ, সেয়া আপুনি নোটছাট কৰাৰ সাহস আছে নে দম আছে আপোনাৰ?
প্ৰধানমন্ত্ৰী ডাঙৰীয়াও প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়েও আপোনাৰ পত্ৰ ৰিচিভ কৰাৰ ৰিচিপ্টখনো মোৰ লগত আছে। আপোনাৰ সাহস আছে যদি সেয়া আপুনি নুই কৰি দেখুৱাওক। আৰু দ্বিতীয় কথা, অসমীয়াত এটা কথা কয় যে বুঢ়া গৰুৰে হাল বোৱাব নোৱাৰি, আৰু বড়ো ভাষাত এটা কথা কয় যে মুচৌ বুঢ়াই যেং হাল খামানি বা হাল খেতিনি খামানি খৌ মাও যায়া। তো বুঢ়া গৰু দি যেনেকৈ হাল খেতি কৰিব নোৱাৰে, তদ্ৰুপ আপুনিও এটা কথা মনত ৰখা ভাল, আজি পৃথ্বীৰাজ নাৰায়ণ দেৱৰ বয়স কিন্তু 25 বছৰো পাৰ হোৱা নাই। আপুনি মোতকৈ হ'ব গ'লে 4-5 গুণ বয়সৰ বেছি। আপোনাকতো ক'ব গ'লে আজি মানে আবৌ বা আটা বা ককা দেউতা গ্ৰেণ্ডফাদাৰ বুলিহে ক'ব লাগিব। তো আবৌ গোবিন্দ বসুমতাৰী নিচিম আংনা মোনছে ৰিকুৱেষ্ট, নেক্সট টাইমৰ পৰা আপুনি যাতে উলটা পুলটা মন্তব্যৰে মানুহক বিচলিত কৰিব নিবিচাৰে। অন্যথা কিন্তু আপোনাৰ প্ৰকৃত চৰিত্ৰ মোৰ লগত আৰু তথ্য আছে, যদি আপুনি হতাশক কৰে চেলেঞ্জ কৰক মোক, আৰু তথ্য মই ফাদিল কৰিম, আপোনাৰ চৰিত্ৰ মই অজনজাতীয় লোকসকলৰ আগত উলিয়াই আনিম। তাৰপিছত কিন্তু আপুনি বাটত ঘূৰিব পৰা অৱস্থা নোহোৱা হৈ যাব কিন্তু। আৰু লাষ্ট মই এটা কথাই ক'ব বিচাৰিছোঁ গোবিন্দ বসুমতাৰী ডাঙৰীয়ালৈকে, যে আপুনি এই বয়সত হৰিৰ নাম লওক, আপুনি এই বয়সত ধৰ্মৰ কাম কাজ কৰক, ৰাজনীতি যদিও কৰিছে অলপ সততাৰে কৰক, নহ'লে কিন্তু অনাগত জেনেৰেশ্যনে আপোনাক ক্ষমা নকৰিব। আৰু মই আপোনাক মুকলি প্ৰত্যাহ্বান দিছোঁ, আপুনি মোক কৈছে যে পৃথ্বীৰাজ নাৰায়ণ দেৱমেছ কাৰোবাৰ এজেণ্ট বা পৃথ্বীৰাজ নাৰায়ণ দেৱমেছ কাৰোবাৰ মানে সংগঠনৰ হৈ কাম কৰিছে, তেওঁ মধ্যস্থতা কৰিছে, কিন্তু তেওঁ স্বীকৃতি পোৱা নাই। আৰে ভাই গোবিন্দ বসুমতাৰী ডাঙৰীয়া, আপুনিতো এজন নন ট্ৰেইনড NDFBৰ কেডাৰ আছিলে, আপুনি NDFBৰ ট্ৰেইনিঙো লোৱা নাছিলে, কিন্তু আপুনি লোভত লালসাত চল চাতুৰিৰে NDFBৰ সভাপতিৰ পদ আপুনি গ্ৰহণ কৰিছিলে। আৰু আজিৰ দিনত মই তাক স্পষ্টভাৱে কৈছোঁ, NDFBৰ যিমান প্ৰাক্তন সদস্যসমূহ আছে, প্ৰাক্তন NDFBৰ সদস্যসমূহ আপোনাৰ সমৰ্থনত আছে নে মোৰ সমৰ্থনত আছে, এটা স্পষ্টভাৱে মুকলি মঞ্চত যুক্তিতৰ্ক হওক। মই আপোনাক প্ৰত্যাহ্বান জনাইছোঁ, যদি গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ লগত মোতকৈ বেছি প্ৰাক্তন NDFBৰ সদস্যসমূহৰ সমৰ্থন আছে, মই বড়োলেণ্ড অঞ্চলত বসবাস কৰা ত্যাগ কৰিম। আৰু যদি গোবিন্দ বসুমতাৰীৰ লগত মোতকৈ প্ৰাক্তন NDFBৰ সদস্যসমূহৰ সমৰ্থন কম আছে, তেতিয়াহ'লে কিন্তু তেওঁ BTRৰ বা BTCৰ ডেপুটি চিফ পদৰ পৰা কিন্তু ৰিজাইন দিব লাগিব। স্পষ্ট কথা গোবিন্দ বসুমতাৰী ডাঙৰীয়া।